নতুন ভিডিঅ' লৈ আগবাঢ়িছো। অলপতে বহাগত মই গোপাল গোসাঁই ঠাকুৰপাৰা সত্ৰলৈ গৈছিলো। তাত দুদিনীয়া কাৰ্যসূচীৰে অন্য বছৰো তাৰমানে কিছুমান কৃষ্ণৰ শিশুকালৰ নৃত্য আদি হয়। সত্ৰখনৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী থাকে, লগতে বিহু থাকে। কিন্তু এইবেলি এদিনাখনেই বা এদিনতে গোটেইখিনি কৰিছিল। সৌভাগ্যক্ৰমে মই গৈ পালো। দুপৰীয়াৰ ভাগত তাত হোম যজ্ঞ, আবেলি কণ কণ মইনাহঁতৰ দ্বাৰা কিছুমান কৃষ্ণৰ শিশু লীলা, এইবোৰ দেখি মই আপ্লুত হৈ নোৱাৰিলো। শিশুসকলৰ বাৰ গোপাল দেখিলো, ভাওনা দেখিলো নিমন্ত্ৰিত দল এটিৰ দ্বাৰা, আনহাতে দধি মন্থন। মই অৱশ্যে এইবোৰ আগতে দেখা নাছিলো। সিদিনাখন দেখি ইমানেই আপ্লুত হৈছো যে মই নকৈ নোৱাৰিলো। সেইকাৰণে মোবাইলত অকণ অকণ তুলি আনিছো আৰু ভিডিঅ' আকাৰে আপোনালোকৰ মাজত প্ৰচাৰ কৰিবলৈ লৈছো। উল্লেখনীয় যে এই সত্ৰখনত তেওঁলোকে কমিটিৰ মুখিয়ালবৰ্গ বা জ্যেষ্ঠ নাগৰিক বা সত্ৰাধিকাৰ ইত্যাদিসকলক মঞ্চত আদৰিলে বা সম্বোধনা জনালে। তাৰ কিছু পোৱাৰ পিছতে দেখিলো যে মঞ্চত ভাওনা আৰম্ভ হল নিমন্ত্ৰিত দলৰ দ্বাৰা। ভাওনাখন আছিলে গান্ধাৰীৰ অভিশাপ, শ্ৰীকৃষ্ণক যিটো অভিশাপ দিছিল, কি ধুনীয়া। গতিকে তাৰো কিছু কিছু অংশ আপোনালোকৰ মাজলৈ আগবঢ়াইছো। আনহাতে গধূলি 8 বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান, বিহু, হুঁচৰি, দলীয় নৃত্য, কণ কণ মইনাহঁতো। এনে আচৰিত লাগিছে যে 3 বছৰীয়া শিশুও তাত নাচিছে, কম্পিটিশ্যন কৰিছে। গতিকে খুবেই ভাল লাগিছে এনেধৰণৰ অনুষ্ঠানটো চাই। আজি এই ভিডিঅ'টোৰ যোগেদি সেইখিনি আপোনালোকৰ মাজত প্ৰকাশ কৰিব বিচাৰিছো। নিশ্চয় ভাল লাগিব, আৰু ভাল লাগিলে চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আজিও অনুভৱ হয় তাহানিৰ শেষ স্মৃতি। কিমান যে মধুৰ খেল বৃন্দাবনত ভ্ৰমণ কৰা দৃশ্য। ৰাধা ৰাধা ৰাধা
Radha Krishna 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 Radha Krishna 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 Radha Krishna Radha Krishna Oya Gokula Kaila Gokusolila re Om Nandara Garbhalar Duara Kuli Kulila Gokusolila re Om Gokula Nagare গৃহতে বন্ধন গৃহতে হাজিয়া বেটাই কৰে পলয়ন ইমান দুষ্ট কৃষ্ণ তোমাৰ সন্তান গৃহতে বান্ধিলে ৰাখা তোমাৰ সন্তান এতে বহক একজন আপনি তাতে বহক আমিও নেদেখা বস্তু আমরা গোৱালপাৰৰ পৰা আহিছোঁ ও কৃষ্ণ কানু গিল কৃষ্ণ কানু আর কি মন্দিল কৃষ্ণ কানু গিল কৃষ্ণ কানু গোপী কৃষ্ণর নামে প্রেম তই কি কৰ্ম কৰিবি এনেকুৱা দুৰন্ত তই কিয় কাটিলি বন্ধন ৰচিৰে বান্ধি নিশ্চয় প্ৰতিফল পাবি পাবি পৰিচয় কেনেকৈ হালিৰ পাত্ৰ নেজানিলো মই শুনাহে জননী একো পোৱা নাই লড়ু ধরি ধরি যখন
বুজাই আহিছ ভৰসা কৰিছ লুইতৰে বুকুত বুজাই আহিছ ভৰসা কৰিছ আজি খৰাই ঘাট তেজেৰে ধূপ লাচিতে কৈছো মই I
গোপাল মন্দিৰ বুলি বা সত্ৰখনৰ আজি পুৰাণী উৎসৱ অলপ ভুঁৱেৰী উৎসৱ বুলি জানিছোঁ আমি পুৰাণী বুলিও নিশ্চয় লেং ফেং হ'ব মোৰ স্বাস্থ্যটো দেখিয়ে গম পাইছে মানুহটো কেনে কিছুমানে হয়তো ভাবছে ডাঙৰ মৌচি আছে কিজানি মানুহ তাৰ মৌচো নাই এনে ধৰক দাঁতৰ অৱস্থাও বেয়া কেনে বেয়া আপোনালোকে ধৰক কি বুলি কয় এইপিনে অহা ৰাস্তা তাৰ পৰা ৰেল লাইনৰ ইটা পাৰ আৰু সিটা পাৰ যেনে এটা খালা খাবলা অৱস্থা মোৰ দাঁতৰ অৱস্থাও সেনে গতিকে আপোনালোকে হাঁহিলে নিজে নিজে জোৰ কৰি হাঁহিব মই কিন্তু বেছি জোৰ কৰি নোৱাৰোঁ কাৰণ মাতেই নলয় দাঁত মানে ফণিৰ ভাঙা দাঁতহে হৈ আছে যি কি নহওক বিহুৰ বতৰ মই কৌতুক বুলি কওঁতে মই বিহুৰ দ্বাৰাই আৰম্ভ কৰোঁ নেকি অ দেহিয়া অ বহাগৰ বিহু ৰে হৈ বতৰ শুনছেনে যাই না মাইকত উঠছে যাই দিব আপোনাৰ হাতত কাগজ দিব অ দেহিয়া লটিকার মায়েকে কাপড় বাটি গাড়িছে ও ডাঙর ফুরাকে ফুরাইছে উত্তরা ফরত বহি কি করা বিহতলি জোয়া যদি খাই উঠা জকরা ও না যদি জকরা দৈ আৰু সান্দহগুড়া তাৰ লগত মিলাই লোৱা ভৈয়ামৰ পৰা পিঠাৰ গুড়া বেছি বেছি বিঘালি ভাগালি লাগে মোৰ আপোনালোকৰ বেজাৰ লাগছে সেই বিহু গীতটো যদি আৰু কওঁ অ তোৰ ঘৰ সিপাৰে মোৰ ঘৰ সিপাৰে মাজতে তামোল পাণৰ বাৰী অ তোৰ বাপেৰাই বিয়া ঠিক কৰিছে অ পয়লাৰ বেপাৰী বাগান দেহাই ঐ এখন হিন্দী আৰু কেনে হ'ব পিলপিলি 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 বাটে ঘাটে দেখোন পিলপিলি বাটে ঘাটে দেখোন পিলপিলি যেনে তেনি যাব পাৰি ভাই তিনিআলি 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 আছে এখন দোকান মেলি আছে এখন দোকান মেলি বয় বস্তু কিনি খাবা ভাল হয় না পিলপিলি যদি 10 টাকা দিলে দরজা টাপে যাব পারে ঠান্ডা লাগলেও ঢাকন দিয়ে চেইন মারি দে কি সুবিধা হয়েছে চাপচোন আনহাতে কনে কনে তিনিআলি দোকান বিরাট সুবিধা হয়েছে এবার গ্রাহকসকলের কারণ নতুন দোকান জোর দেই 2 টাকা হলেও কমত দেই যাই খাওক খাওক যদি বেশি তাগিদে করে বাদ লই কেন নকর আর সেই তিনিআলির খেলত খাব ধরিম হয় না এনেকে বহুত পইচা বাচাব পৰা যায় গতিকে কৌতুক বুলি কওঁতে এনেধৰণৰে বস্তু এটা ঘটনা মনত পৰে ঠিক আজিকালিৰ নিচিনা আগৰ দিনৰ ঘটনা এটা তেতিয়া এনেকে মোবাইল একদিন ভাবিল কি সেই ছোৱালীজনী যদি খবৰ লবাই যাওক 2 দিনমান কলেজতো দেখা নাই বাজাৰতো দেখা নাই সি বাপুৰামা কৰিছে কি চাইকেল মাৰি গৈছে চাইকেল মাৰি যাই আপিটাৰ চকত তাতে যাই চাইকেলখন বাটত থৈ যাই কিনে ডাইৰেক্ট কলিং বেল মাৰি দিছে শনিৰ ঘটনা শনিবাৰ আছিল ছেকেণ্ড ছেটাৰডে বাপেকে ঘৰতে আছে গতিকে আপুৱা টিউবেলৰ ঘৰত কাঁহী বাতি ধোৱা চোতা কৰি আছে সি যে আহিব খিয়াল নাই যেতিয়া ক্লিনিং এই কন দেউতাকে আছে দেখোন কন দেউতাকে দরজাখান খুলি ওলাই আহি কন তুমি কয় ছাৰ হেৰি মই দিবাকৰ কি লাগে তোমাক নহয় ছাৰ তাৰমানে মই আপোনালোকৰ ছোৱালীটোৰ লগত কলেজত হাই ছেকেণ্ডেৰীত একেলগে পঢ়া মোৰ ছোৱালীৰ লগত কলেজত হাই ছেকেণ্ডেৰীত পঢ়া কি নাম ছোৱালী জানা কিয় লাগে টাকা ছোৱালীৰ লগত কলেজত লগ ধৰিবা তুমি ইয়াত কিয় আছে যোৱা ছোৱালী বৰ ছোৱালী নাই ভাবিলো ৰক্ষা যাব পাৰিলো এই বুলি যাই চাইকেলখনত ঘূৰি পাইছে এই টিউবৱেলৰ ঘৰতে ছোৱালীটো দেখছে দিবাকৰ দা
কিবা কৰা নাই কিয় গুচি যায় আহক না এইটো দেউতাৰে দেখি মোক যিয়ে গৰম কৰিলে আমাৰ দেউতাৰ স্বভাৱতে দেখে তাতে ভয় খাব লাগে নে আহক আহক বহক এই মোৰ নামটোৱে পাহৰি গলো নহয় তোৰ নামটো কি আছিল নহয় তোৰ নামটো মাছৰ নামেৰে যায় মাছৰ নামেৰে যায় হয়তো এতিয়াও মনত পৰে নাই তোৰ নাম কি উঠি মোৰ বাকলি নাই এই দিবকতা দুষ্টমি কৰিছে জানিও তেনেকুৱা কৰিছে নহয় মানে কি আছে শিঙৰা মোৰ কাইট নাই দিয়া জানিও তেনেকুৱা কৰিছে মোৰ নামটো মাছৰ নামেৰে যায় সঁচাকৈ মনত পৰা নাই পানী মুতুৰা মোৰ নামটো তোমাৰ নাম পঢ়াহে সেইটোৱে বা এইটোৱে মেছেজ আচলতে আপোনালোকে সংগীত ভাল পায় মোৰ গানবিলাক কেৰেটি গান আপোনালোকে মই অৱশ্যে ইউটিউবাৰো নহয় ডাঙৰ অভিনেতাও নহয় এই এনেকে ভাল লাগক বুলি ইউটিউবত কমেডি কিং জগদীশ নাথ বুলি এটা চেনেল খুলি থৈ দিছোঁ বেছি আগবাঢ়া নাই সৰু সুৰা আপোনালোকে মন লাগি চাব পাব কালি বেলামাটিকলৈকে কমেডি কিং জগদীশ নাথ এই ধৰক মোৰ প্ৰথম হিটৰ কেৰেটিটা আছিল কৰে কৰে মোৰ বৰ জিৰাব ভাবিছিল নাই দিলি অজলনি পুৰণি ধৰে কৰে অজলনি পুৰণি ধৰে খুজে থাকো খুজতি নমাৰে কৰে মোৰ জলনি পুৰণি ধৰে এইটা মোৰ 1 নম্বৰ কেৰেটি মই কেৰেটিবিলাক কিন্তু গোটেই নাগাওঁ গোটেই কালি নকল হৈ যাব পাৰে 2 নম্বৰ কেৰেটিটো মই ৰচনা কৰাত এটা কাহিনী লুকাই আছে কিবা মেঘে গজ্জায়ন ধৰলাক নহয় আৰু 2 নম্বৰ কেৰেটি আপোনালোকৰ এইটো নাম পাতি আছে আইসকলৰ আছে না বাপু আমাৰ তাতে কিন্তু থিয় নাম মই গোৱালপাৰাত দেই বহুত দূৰৰ পৰা একে আহি চান্স পাইছোঁ আপোনালোকৰ আশীৰ্বাদ লোৱাৰ কাৰণে আৰু কৌতুক কৰি ভাল পাবৰ কাৰণে এনেকৈ উঠিছোঁ আচ্ছা যিয়ে নহয় আমাৰ তাত থিয় নাম আছে থিয় নামৰ নাম পাতি আছে মহিলাসকলৰ আমাৰ তাইও একদিন কলাত নাহে নামৰ পালাত যায় কামিনী আৰু মালতী এখন ক'ব লাগিছে এটা নামত দিয়া মোকো লিখি দিবি তোৰ মোৰ ৱাইফে যেনিবা মই তই হাত চাপৰাবাই নাজানা নামত পাছত থাকি পাছত বহি থাকা তই কেনেকৈ নামত দিয়া দিবি হওক দে এটা সহজ চাই লিখি দিবি তোৰ কাৰণ বাই এখন নুন পেহী এখন কৈ তই মানে তুমি আমি তই মইহে কম দেচোন নে নিজৰ মানুহ যেতিয়া আপুনিও নকম তুমিও নকম তই মইহে কম তইটোহে মতা মানুহবিলাকৰ কাৰণে নামত দিয়া লিখি দিয়া এটা মোকো সহজ চাই লিখি দিবি তোৰ অহা বৃষ্টিবাৰে মালতী বাধ্যতে পালা আছে মই দিব পাৰবা লাগিব সহজ দিয়া কেনে দিয়া শংকৰ গুৰু আমাৰে মাধৱ গুৰু আমাৰে সেনেহেন সুৰৰ এটা দিবি তোৰ উপায় নাই মই কৰো কৌতুক কৰা মানুহ কহে নামত দিয়া লিখিম আহি ঠিক বৃষ্টিবাৰ পৰলাকে ৰাতিপুৱাৰ ভাগত 4 লাইনমান লিখি থৈ দিছোঁ বাকীবিলাকতো নামত যাতে ঘাঁচি ধৰিব গতিকে যেই দিপৰা হৈছে নামত দিয়া লেকচা অলপমান লেকচোঁ দে তই 6 লাইনমান এই 6 লাইনমান তই গাবিটো যদি ভাল হয় মই বাৰে দিম দে মোক একবাৰ পৰে শুনাটো পৰে শুনাব লাগিব এইটা পদ তই কি শংকৰ গুৰু আমাৰে মাধৱ গুৰু শংকৰ গুৰু আমাৰে মাধৱ গুৰু আমাৰে মই করলো কি ও লং পেন্ট পিনবই আমারে ট্যাক্সি পিনবই আমারে নাইটি পিনবই আমারে ও জিন্সৰ পেন্ট কিনি থৈছে জিন্সৰ পেন্ট কিনি থৈছে আলমাৰিৰে ভিতৰে লং পেন্ট পিনবই আমারে নাইটি পিনব তাহারে আমার মিনতির বসন নাইটি পিনব আমারে পুনাহার বদ
মেক্সি পিনবাই আমাৰে অ বিয়াৰ আগত পিনবা পাৰি পাছত কিয় নোৱাৰে মেক্সি পিনবাই আমাৰে নাইটি পিনবাই আমাৰে জিন্সৰ পেণ্ট কিনি থৈছে জিন্সৰ পেণ্ট কিনি থৈছে বক্সৰ বেগৰ ভিতৰে মেক্সি পিনবাই আমাৰে নাইটি পিনব তাহাৰে এই মই এনে ধৰণৰ গীত গাব যাম নামত দিয়া আপুনি কি মোক খাদ্য কৰিব লাগিছে মই নাজানো আজিৰ পৰা মই নামত মই আজিৰ পৰা এই নামত নাজানে সঁচা কৰি বুঢ়া হলো আজিৰ পৰা নামৰ পালত নাযায় এবাৰ গেলেও চোতালত নাম ধৰে আমাৰ তাই বাৰান্দাত বহি থাকে এতিয়া মই 2 নম্বৰ নাযাবি সৰসৰী অটো ৰিক্সা ধৰি হাই হিল চেণ্ডেল মাৰি ঘৰত তালা মাৰি অকলে মকে দিয়ে চকে চৰি নাযাবি ঘৰে দিয়ে তাৰ আগতে কৈছিলি চক নকৰ বুলি ঘৰ সংসাৰ কৰিবাৰ মই